ऊपर फालলৈ ল'ব আৰু এই বগাটো ওপৰত কৰি ল'ব। বগাটো কৰি ল'লে মানে কি হ'ব, ই অট'মেটিকেলি ঘূৰি আহোঁতে এনেকৈ এইটো ওলাই যাব। এতিয়া আগতে ইয়াত চহী তহী কৰি লওক, প্ৰিজাইডিং অফিচাৰে এজেণ্টে চহী কৰিব। সেইবোৰ কৰাৰ পিছত ইয়াক ইফালেদি ভৰাই দিলে, এইটো কৰাৰ পিছত ইয়াত বন্ধ কৰক। এইখন পিছত এনেকৈ লৰাব পাৰিব আপুনি, তথাপি এটা জোখ ল'ব, এইফালে যাতে ইমান মানেই থাকে, বৰ বেছি দেৰি নাথাকে যাতে, এইফালে দীঘলকৈ থাকক। তাৰপিছত আপুনি এইটো লগাব, এইফালেদি ৰছীডাল পাৰ কৰিলে, এই ৰছীডাল প্ৰথমতে এইফালে পাৰ কৰিব, খুলি পেলাই কৰিব, নহ'লে একেলগে নহ'ব। ইফালে পাৰ কৰিব, এই তলৰ এইটোৱেদি পাৰ কৰিব, কৰি পেলাই প্ৰথমতে ইয়াত গাঁঠি এটা মাৰি ল'ব, তাৰপৰা ইয়াত দীঘলকৈ গাঁঠিটো মাৰি দিয়ক, মাৰি পেলাই তাক বাহিৰত আনি লা চিল কৰক, কৰি পেলাই দীঘল ৰছীটো কাটি দিব, এক্সট্ৰাবিলাক কাটি ইয়াক ধুনীয়াকৈ নি পেলাই ইয়াত ভৰাই দিব, যাতে এইটো ওলাই থাকে। তাৰপিছত এইখন বন্ধ কৰিব, বন্ধ কৰি ইয়াত এড্ৰেছ টেগ আছে, এই এড্ৰেছ টেগত এনেকৈ ৰছী ভৰাই দি এড্ৰেছ টেগটো ইয়াতো লা চিল কৰিব ভালকৈ, কৰি পেলাই ইয়াক নি পেলাই এইখিনিত দি পেলাই তাৰ ওপৰত চিলেটৰ পানী লগাই দিয়ক। এইটো ৰছীটো বান্ধি দিয়ে, যাতে ইয়াক খুলিব নোৱাৰে, ইয়াত গাঁঠি মাৰি পেলাই তাক আনি লা চিল ইয়াত মাৰিব, ইয়াতো মাৰিব, ইয়াতো লগাই দিব পাৰে, লা চিল কথা নাই, ইয়াত দি দিয়ক, ওপৰত লগাই দিয়ক, নহ'লে ওলমি থাকিলে ছিগি যাব পাৰেতো। এনেকৈ দি পেলাই চেলো টেপ দিব, চেলো টেপ দি লগাই দিব, চেলো টেপ দি ইয়াত লগাই দিব। এইটো ফ্ৰী হৈ গ'ল। তাৰপিছত আপুনি দীঘল ষ্ট্ৰিপটো লওক, এইটো আপুনি এইফালৰ পৰা কাম কৰি আছে, এইটো উল্টা লৈ লয়, মানে এ আৰু বি এনেকৈ ধৰণে থাকিব। প্ৰথমতে ভাঁজটো লাগিলে লগাই লওক, এতিয়া আপুনি এৰ আঠাটো গুচাই দিয়ক, গুচাই দি তাৰ ওপৰত এইটো লগাই দিয়ক, আঠাটো লাগি গ'ল। এইটো অকণমান দীঘল হৈ আছেনে, ইয়াক এনেকৈ ভাঁজ কৰি লওক যাতে ই সোমাই থাকে। এইটো কৰিলে, কৰাৰ পিছত এই বি আঠাটো গুচাই দিয়ক, দি পেলাই এইটোৱে বিটো কেনেকৈ সাৱটি ধৰিব, ধৰিলে এইফালে চিটো ওলাই আহিলে, চিৰ কাগজখন গুচাই দিয়ক, ইয়াক তাৰ ওপৰত লগাই দিয়ক, হ'ল। এতিয়া ই এইফালে আছে নহয়, সি এইফালে দিয়ে তলেদি পাক মাৰি গুচি আহিব, আহিলে অট'মেটিকেলি ডিটো আহিব, ডি আঠাটো গুচাই পেলাই ইয়াৰ ওপৰত লগাই দিয়ক। এইডাল ফিটিংকৈ লগাব, নহ'লে ঢিলা হৈ ওলমি যাবতো। এইটো কৰি লগাই দিলে এইটো ফ্ৰী হৈ থাকিব লাগিব, সেইটো এই ষ্ট্ৰিপ চিলতো চাইন কৰাই ল'ব আগত। এইটো হেৰি অফ কৰিব লাগিব, আৰু এইটো সোমোৱাই দিব লাগিব, এইটো আগতে লাগিয়ে থাকিব, এইটো আপুনি নুখুলিবই, এইটো কাম নাই। কাৰণ আগতেতো আপুনি ভিতৰৰ পৰাই কৰিলে, CRC কৰিলে, CRC কৰাৰ পিছত যেতিয়া ক্লিয়াৰ হৈ গ'ল, ক্লিয়াৰ হোৱাৰ পিছত আপোনাৰ মেচিনটো ৰেডি হ'ল, চুইচটো অফ কৰিলে, কৰাৰ পিছত চিলিংখিনি কৰিলে। এতিয়া আপুনি চুইচটো যেতিয়া অন কৰিব, তেতিয়া আপুনি বেলট পেপাৰ ইছ্যু কৰিব, থাৰ্ড কুলিং ইছ্যু কৰিব, ভোটিং হ'ব। চাবলৈ মন গ'লে মাজত এইটো টিপিব, দৰকাৰ নহ'লে এইবোৰ চোৱাৰ দৰকাৰ নাই। একেবাৰে শেষত যেতিয়া ভোটিং ক্ল'জ কৰিব, ভোটিং শেষ হ'লে আপুনি তেতিয়া এবাৰ টোটেলটো মাৰিছে আপুনি মেচিনৰ লগত আপোনাৰ ডাটা মিলাইছে। তাৰপিছত আপুনি এইটো খুলি পেলাই ক্ল'জ বুটাম দি দিয়ে, যেতিয়া ক্ল'জ সম্পূৰ্ণ ক্ল'জ হ'ব, তাৰপিছত আপুনি কেবলডাল খোলক, এইটো চুইচ অফ কৰিব, VVPAT-ৰ চুইচ অফ কৰিব। VVPAT-ৰ বেটেৰীটো খুলিবলৈ কৈছে, যদি কয় বেটেৰী ইউনিটটো এই তলৰ ফালে থাকে, এখন ঢাকনি খুলি দিলে এইটো বেটেৰীটো একোৰে টানি আনিলে ওলাই গুচি আহিব। এইটো বেলেগ এটা পেকেটত ভৰাবলৈ গৈ ভৰাই দিব, আৰু এই দৰ্জাখনত ৰছী এটা বেটেৰীটো খুলিব দিয়ে, কাৰণ বেটেৰীটো ইয়াত লাগি থাকিলে সেইটো বেটেৰীৰ পিছত কাম নকৰিব চাৰ্জটো, সেইকাৰণে বেটেৰীটো উলিয়াই দিয়ে। সেইটো এটা বেলেগে পেকেট দিব, পেকেটটোত ভৰাই দিব, দি পেলাই এই ৰছী ইয়াত গাঁঠি এটা মাৰি দিব, নহ'লে এইখন খোল খাই আহে। তাৰপিছত তাক জেগাত ভৰাই দিলে। আচ্ছা, গণ্ডগোল এটা হয় কি, এইটো যেতিয়া ভৰাব, বহুতৰে সেই গণ্ডগোলটো হৈ থাকোঁ, এইটো ভৰোৱা সময়ত বৰ গণ্ডগোল লাগে, বস্তু দিছোঁ যে ইয়াত পেলাই লয়, এইফালে জেগা নাই নে, ইয়াতো এইটো বন্ধ কৰিলে এই ছাইডৰ ফুটা আছে ন, এই ফুটাই দি ৰছী পাৰ কৰি লা চিল কৰি এড্ৰেছ টেগ লগাই দিব, ইয়াতো লগাই দিব। সেইটো যেতিয়া ভৰাব তাতো তেনেকৈ লা চিল